Hi guys, Assalamu alaikum. Welcome back to my YouTube channel. Guys, আশা কৰি আছো নিশ্চয় সকলো ভালে আছে। আৰু guys, আজি মানে মোৰ এটা বহুত সেড ব্লগ হ'বলৈ গৈ আছে because মই আজি হেয়াৰ কাট কৰাম। আৰু guys, নিশ্চয় সকলোৱে জানে যে মই হেয়াৰ মানে কিমান দীঘল দীঘল কৰি ৰাখো। মোৰ আগৰবিলাক ব্লগ যিসকলে ফলো কৰিছে মানে মোৰ ইমান দীঘল দীঘল হেয়াৰ থাকে। সো গাইজ মানে বৰ্তমান বহুত দীঘল আছে, এইফালে নিশ্চয় দেখি আছে বহুত দীঘল আছে। সো গাইজ ভাবিছোঁ মানে অলপ হেয়াৰ কাট কৰাম বিকজ মানে এটাই ৰিজন হ'ল হেয়াৰ ইমান লছ হৈ আছে মানে কি ক'ম। এইকেইদিনৰ ভিতৰত গাইজ ইমান হেয়াৰ লছ কৰিছোঁ মই, ইমান হেয়াৰ লছ মানে কি ক'ম কোনো বাখা নাই। মানে মানে মূৰত হাত দিলেই মানে 4-5 গোচা আহি যায়। গাইজ আৰু এটা কথা মানে মোৰ যিসকল মানে বেংগলোৰৰ ফ্ৰেণ্ডসকল আছে বা আমাৰ ছুপাৰভাইজাৰ আছে বা মোৰ ওচৰত যিসকল দোকানদাৰসকল আছে বা ষ্ট'ৰ মেনেজাৰসকল আছে সিহঁতে মোক কেৰেলাৰ পৰা বাবে মই যেতিয়া কওঁ অসমৰ পৰা সিহঁতে মানে চক হৈ যায়, তুমি অসমৰ পৰা নেকি? মানে মই কওঁ টেকৰ পৰা সিহঁতেও কয় মানে কেৰেলাৰ পৰা বিকজ মানে সিহঁতে কোৱাৰ এটাই ৰিজন মানে মোৰ যিটো মানে এই জুৱালাইন দেখি আছে এইটো জুৱালাইন নহয়, যিও নহওক মানে এটা শ্বাৰ্প আছে আৰু এই দীঘল চুলি আৰু পিছফালে মানে এনেকুৱা ওলাইছে, সেইকাৰণে সিহঁতে মানে মোক কেৰেলাৰ বাবে গাইজ এতিয়া গৈ আছোঁ তলত। আৰু এতিয়াৰ পৰা আৰু কোনোবাই মোক মালিয়ালী বা কেৰেলাৰ পৰা নক'ব বিকজ যিটো মানে চেহেৰা ওলাই আছে বৰ্তমান ওলাব গৈ পিনে এতিয়া মানে কেৰেলাৰ পৰা নক'ব। মই বাছ কাৰ্ড মাৰিলোঁহেঁতেন বাট মানে বাছ কাৰ্ডটো হাৰাম। অল ৰাইট, এতিয়া বনাই দিছে মোক কুন্দুৰৰ মুখ তেৰে বহুত কম খাইছোঁ। বেংগলুৰু আহি পিনে মানে এইটো বস্তু পোৱা নাযায়, ইয়াত বহুত কম পোৱা যায়। চ' এইটো লৈ আছোঁ, অলপ ৰখক। মই এতিয়া আণ্ডা ল'বলৈ আহিছোঁ, ডিম ষ্ট্ৰবেৰীৰ আইচক্ৰীম এটা কিনি লৈছোঁ। মানে মোৰ মামাই মানে তেওঁ কয় যে মই জাংক ফুড কম খাবলৈ, বেছি খাওঁ। একচুৱেলি গাইজ মানে মই ইমান বেছি নাখাওঁ। চ' সেইকাৰণে ভাবিছোঁ অলপ কণী কিনি লওঁ, ৰাতিপুৱা খাম এটা দুটা কৰি। মইতো আৰু এটা দুটা খোৱা মানুহ নহয় আৰু বেছি খাম। আৰু আইচক্ৰীম এটা কিনি লৈছোঁ আৰু এতিয়া ৰুমত গৈ পিনে দেখাই আছোঁ চুলিৰ কি হাল হৈছে মোৰ লগত আজি। অল ৰাইট, এতিয়া মানে কৈছোঁ এইটো অলপ চিৰিয়াছ কথা কওঁ মানে মোৰ মূৰত ইয়াৰ পৰা চুলি কম আছে। তো গাইজ আজিলৈ ইয়াতে থাকক, ভালে থাকিব, সুস্থ থাকিব, আল্লাহ হাফিজ। গাইজ মই এটা ইনষ্টাগ্ৰামত ষ্টৰি লগাইছিলোঁ ভোট দিবলৈ, মই কেনেকুৱা চুলি কাটিম। নিশ্চয় দেখি আছে ৰিজাল্ট কেনেকুৱা আহিছে। আৰু ইয়াত যিকেইটা আইডি দেখি আছে এইসকলে মানে টাকলাত ভোট দিছে, মই টাকলা হ'ব বিচাৰিছে এইসকলে। আৰু এইসকল হ'ল মোৰ বাছ কাৰ্ডৰ পাৰ্টি আৰু এইসকল হ'ল লং। থেংক ইউ ছ' মাছ।